নমস্কাৰ কাৰ্বি আংলং TV9 চোৱা দৰ্শকসকলক মই পুনৰ নমস্কাৰ জনালোঁ। মোৰ নাম মংগল সিং ক্ৰু। মই এতিয়া উপস্থিত থকা জাগাখনৰ নাম হৈছে ৰজাবাৰী হাইস্কুল। ৰজাবাৰী হাইস্কুলত ভোট চেণ্টাৰ হয়। এইটো আপোনালোকে চাব পাৰে, এইটো ভোট কেন্দ্ৰ ৩ নং। ইয়াত আহি আমি উপস্থিত হ'লোঁ। তাকে আমি এতিয়া জানিব বিচাৰিম ভোট দিয়া কেণ্ডিডেটসকলক যে ৰাতিপুৱা ৬টাৰ পৰা এতিয়া এটা বাজি পাৰ হৈ গ'ল। তাত ৰাতিপুৱাৰ পৰা অহা, তাৰপিছত কোনোবা যদি কিবা অসুবিধা পাইছে যদি মই তাকে এতিয়া সুধিবলৈ চেষ্টা কৰিম। ইয়াত এজন দুজনক কেমেৰা পাৰ্চন ৰুস্তম ৰংফাৰক মই দেখাবলৈ ক'লোঁ। ৰাতিপুৱাৰ পৰা আছে নে এতিয়া আহিছে? এতিয়া আহিছে। আপোনালোকে কিবা অসুবিধা পাইছে নেকি? পোৱা নাই এতিয়ালৈকে। এতিয়ালৈকে চব ভালে চলি আছে? ঠিকে চলিছে। आसामीज बोल सकता है? মই ক'ব নোৱাৰোঁ। হয় নেকি? আচ্ছা দাদা, আপোনালোকে ৰাতিপুৱাৰ পৰা আছে নেকি ইয়াত? নাই এতিয়া আহিছে ন? একো অসুবিধা পোৱা নাই ন? একো অসুবিধা নাই। ঠিক আছে, থেংক ইউ। একো প্ৰব্লেম হোৱা নাই বুলি কৈছে দাদাহঁতৰ লগত। তথাপিও মই আৰু এজন দুজনৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। এজন দুজন বাইদেউহেঁতি আছে, মই বাইদেউহঁতক সুধিব চেষ্টা কৰিম। বাইদেউ, আপোনালোকে ৰাতিপুৱাৰ পৰা আছেনে? ৰাতিপুৱা নহয়, এই মাত্ৰ আহি পাইছোঁ। এই মাত্ৰ আহি পাইছে। কিবা প্ৰব্লেম পাইছে নেকি ইয়াত? একো প্ৰব্লেম পোৱা নাই, বৰ ঠাণ্ডাকৈ আছে মানুহবিলাক। হয় নেকি? এনেকুৱা বেমাৰ চেমাৰ কাৰো এনেকুৱা হোৱা নাই ন? বেমাৰ চেমাৰ হোৱা নাই বাৰু কাৰো, বতৰটো ঠাণ্ডা যে, সেইটো কাৰণে ইমান প্ৰব্লেম পোৱা নাই আৰু। ঠিক আছে, ধন্যবাদ বাইদেউ। আচ্ছা, মই আৰু দাদা কেইজনমানক সুধিবলৈ চেষ্টা কৰিম। আচ্ছা দাদা, আপোনালোকে কিমান টাইমৰ পৰা আছে? জানো কিমান টাইম চোৱা নাই আৰু ৰৈ আছোঁ আৰু। হয় নেকি? আৰু মানে ৰাতিপুৱাৰ পৰাতো অহা নাই? নাই, এনেই টাইমটো কিমানৰ পৰা দিছে ৰাতিপুৱা? 7টা বজাৰ পৰা দিছে। 7টা বজাৰ পৰা দিছে। এতিয়ালৈকে একো প্ৰব্লেম হোৱা নাই? হ'ব, ধন্যবাদ। পুনৰ ৰজাবাৰী হাইস্কুলত আমি আছোঁ। ৰজাবাৰী হাইস্কুলত বৰ্তমান গোটেই দৃশ্যটো দেখাব পাৰে আপুনি। বৰ্তমান ইয়াত ভোট গণনাটো ঠিকেই চলি আছে, একো প্ৰব্লেম হোৱা নাই। গতিকে আমি এতিয়া আকৌ বেলেগ ঠাইলৈ যাম। আপোনালোকে কাৰ্বি আংলং TV9 চোৱা ৰাজ্যসকলক মই পুনৰ বেলেগ জেগাত যাম। আমি তাত আৰু দেখাম, আমি যিকোনো হয় তাতে আমি যিকোনো হ'লেও ক'ম আৰু।